চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ কাৰণে এটা গুৰুত্বপূৰ্ণ আপডেট আছে। ইতিমধ্যে আপোনালোকে সকলোৱে গম পায় যে অহাকালি কেন্দ্ৰীয় কেবিনেট বৈঠক আছে আৰু যিহেতু 10 তাৰিখে দুৰ্গা পূজা আৰম্ভ হ'ব আৰু অহাকালি 9 তাৰিখ আৰু সেইকাৰণে বহুত পচিবিলিটিজ আছে যে 9 তাৰিখে অহাকালি যি তেওঁলোকৰ যি কেবিনেট বৈঠক কৰিব সেই কেবিনেট বৈঠকত ডিয়াৰনেছ এলাউন্স মৰ্গিয়া বানছ তেওঁলোকৰ ঘোষণা কৰা হ'ব। যি 3% আমি যিখিনি সমীক্ষা পাইছিলোঁ সমীক্ষাৰ অন্তত আমি গম পাইছিলোঁ যে 3% এটা বাঢ়িব লাগে আৰু সেই 3% যি তেওঁলোকৰ ডিয়াৰনেছ এলাউন্স সেই 3%ৰ ঘোষণা অহাকালি কৰাৰ খুবেই সম্ভাৱনা আছে। যিহেতু আমি আগতেও এটা কথা গম পাইছিলোঁ যেতিয়া স্পেচিয়েল কেবিনেট বৈঠক হৈছিলে তাতে ৰেলৱে কৰ্মচাৰীসকলৰ তেওঁলোকৰ কাৰণে বনাছ দি দিছিলে 17,000 টকাৰ তেওঁলোকে বনাছ যিহেতু দি দিয়া হৈছিলে আৰু সেইকাৰণে বৃহৎ ঘোষণা অহাকালি হ'ব পাৰে। আৰু যিহেতু অহাকালি 9 তাৰিখ আৰু 10 তাৰিখে যিহেতু পূজা আছেই সেইকাৰণে অহাকালি বহুত বেছি পচিবিলিটিজ আছে তেওঁলোকৰ কাৰণে এটা ভাল খবৰ আহিব আৰু তেওঁলোকে ডিএৰ ঘোষণা কৰাৰ লগতে বৰ্ধিত হোৱাৰ দৰমহাৰ লগতে তেওঁলোকে এৰিয়াৰ যি 3 মাহৰ এৰিয়াৰ তেওঁলোকে সেইখিনিও লাভ কৰিব আৰু গোটেইখিনি কথা অহাকালি আমি গোটেইবিলাক গম পাম। অহাকালি ইভিনিঙত কেবিনেট বৈঠক হোৱাৰ সম্ভাৱনা আছে আৰু যেতিয়া কেবিনেট বৈঠকত কথাখিনি যেতিয়া আলোচনা হ'ব বা যেতিয়া আমি আপডেট লাভ কৰিম তেতিয়া আমাৰ চেনেলৰ জৰিয়তে আপডেটখিনি দিবলৈ চেষ্টা কৰিম। যদি চেনেলত নতুনকৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব।